নমস্কাৰ বন্ধুসকল, আজি আমি যাব ওলাইছোঁ আমাৰ দৰং জিলাৰ পাঠেৰী ঘাটলৈ। শৰাঘাটৰ যুদ্ধৰ কথা আপোনালোক সকলোৱে জানে, কিন্তু আমাৰ তাত যিটো ৰণ হৈছিলে সেইটো কথা বহুতে হয়তো নাজানিব পাৰে। আজি আমি তাকে দেখাবলৈ গৈছোঁ, যিটো স্থানত কৃষকসকলক মাটিৰ খাজনাৰ কাৰণে ব্ৰিটিছ চৰকাৰে গুলীয়াই হত্যা কৰিছিল 140 জন কৃষকক। আমি দুনি ডিপিলা ৰোডেৰে গৈ আছোঁ পাঠেৰী ঘাট। এফালে আমাৰ মই যিখন স্কুলত পঢ়িছিলোঁ সেইখনে হৈছে এইখন চালিকাজাৰ নৱজ্যোতি হাইস্কুল। এইখন স্কুলতে মই পঢ়িছিলোঁ। অকণমান আপোনালোকক দেখাই গ'লোঁ, এইপিনি আহিলোঁ যিহেতু। স্কুলখনৰ নাম হৈছে চালিকাজাৰ নৱজ্যোতি হাইস্কুল। এইখন চাওক, আপোনালোকে চাওক ভালদৰে, এইখন মই পঢ়া স্কুল। অকল আমি এতিয়া আহি পালোঁ এই স্থানখন। আপোনালোকক নিশ্চয় দেখাম সকলো দৃশ্য, চাই থাকক তেতিয়ালৈকে আমাৰ সেইটো হ'ব। স্থানতে ব্ৰিটিছ পুলিচে গুলীয়াই হত্যা কৰিছিল আমাৰ বীৰ কৃষকসকলক। খাজনা হৈ আন্দোলন কৰিব আহিছিল, মাটিৰ খাজনা হৈ। তেওঁলোকৰ প্ৰতিজনৰ নাম আমি দেখাই আছোঁ, তাত লিখাই আছে, আপোনালোক গ'লে দেখাই পাব। হিন্দু মুছলিম সকলোৰে নাম আছে তাত। এইবিলাক আপোনালোকে চাওক, নামবোৰ সকলোৰে উল্লেখ কৰা হৈছে ইয়াতে। যুজি যুজি মৰি মামি পুৰিলো আজি জননীৰ মান ৰখা জীৱন নহয় ডাঙৰ। যুজি যুজি মৰি মামি পুৰিলো আজি ইয়াতে প্ৰতি বছৰে 28 জানুৱাৰীত বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰেম হয়, সকলো নেতাবোৰ আহে। আপোনালোকো আহিব পাৰে 28 জানুৱাৰীত। তেওঁলোকৰ স্থান হৈছে পাঠেৰী ঘাট, দৰং ডিষ্ট্ৰিক্ট। সকলো আহিব বুলি আশা থাকিল। ভিডিঅ'টো ইমানেই আছিল আমাৰ। সকলোকে জানিবৰ বাবে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিবা।